हायुङारि मानास हाग्रामायाव दावबायारिफोरनि सानखोआ बारायदों। हादरारि गुबुन हादरारि दावबायारिफोरजों गुबुन हायुङारि मानास हाग्रामासिम। मिथिंगा मोजां मोनग्राफोरनि थाखाय आबुं समायना हायुङारि मानास हाग्रामा। हाग्रामानि गांसो बिफां लाइफां गोरलै बिलाइ जेन'बा सोमखोर गोरलै बिलाइफोरा आखाइ फायखननानै लिंहरदों दावबायारिफोरखौ। थांनाय बोसोरनिफ्राय देग्लाय दावबायारिनि सानखोआ बांसिन जादों हायुङारि मानास हाग्रामायाव। लोगोसे हायुङारि मानास हाग्रामायाव जिब जुनारनि सानखोआ बारायदों, जायनि जाहोनाव दावबायारिफोरा खनले नुबाय थादों गुबुन गुबुन रोखोमनि जिब जुनार। दावबायारिफोरा खस्थ' गैयालासे केमेरायाव सेबखांनो हायो मोसा, मैदेर, गान्दा, मैनि उदाङै थाबायथिंनाय नुथाय। हायुङारि मानास हाग्रामा जानानै भुटाननि फानबाङाव आधार कार्डनि हेफाजाबजों दावबायनो हागोन होननानै मिथिहोदों बुबुलनाथआ। এই বছৰ বহুত ভাল খবৰ যে মানাসত পৰ্যটকৰ সংখ্যা তুলনামূলকভাৱে যথেষ্ট বেছি আৰু আপকামিং যি আমাৰ এণ্ড অফ ডিচেম্বৰত যিখিনি ডেট আছে বা হোমষ্টে ৰিজৰ্ট গেষ্ট হাউচ যিমান আছে বা সকলোতে ফিল আপ, ৰুম এভেইলেবল নাই। আৰু আমাৰ নতুন বছৰ আহি আছে, তো নতুন বছৰতো তেনেকুৱাকৈ জানুৱাৰী মাহত যথেষ্ট ইনকুৱাৰী চলি আছে, বুকিং আছে। আমাৰ দেশী বিদেশী বুলি ক'লে ইউৰোপীয়ান গেষ্ট যথেষ্ট বেছি, চেণ্ট্ৰেল ইণ্ডিয়াৰ গেষ্ট আহি আছে, প্লাছ আমাৰতো অসমৰ যিখিনি গেষ্ট ৱেষ্ট বেংগলৰ সেইখিনি যথেষ্ট আহিছে। মই আশাবাদী এই বছৰ যোৱা বছৰৰ তুলনাত পৰ্যটকৰ সংখ্যা বেছি হ'ব বুলি মই আশাবাদী। বা খুবেই ভাল ব্লেক পেন্থাৰ, যিটো আমি মেলানিষ্টিক লিওপাৰ্ড বুলি কওঁ, লিওপাৰ্ড, ৰয়েল বেংগল টাইগাৰ, ৰাইনো, এলিফেণ্ট, বাইচন, বাফেলো, হৰিণাৰ ৩-৪টা প্ৰজাতি গোটেইখিনি চাইটিং হৈ আছে। বিশেষকৈ চৰাইৰ ক্ষেত্ৰত যিখিনি ফটোগ্ৰাফাৰ আহে হাইলি ছেটিছফাইড হৈ ইয়াৰ পৰা বেক কৰি আছে। তো মই আশাবাদী যিখিনি পৰ্যটক আপকামিং ছিজনত আহি আছে বা নতুন বছৰত, তো গোটেইখিনি সুখী হৈ ইয়াৰ পৰা ৰিটাৰ্ণ হ'ব বুলি মই আশাবাদী। ভূটান এতিয়া 24 ঘণ্টা বা আগতে যিটো নিয়ম আছিলে যে ভোটাৰ আইডি বা পাছৱৰ্ড লাগে, এতিয়া অনলি আধাৰ কাৰ্ডৰ সৈতে ভূটানত আমাৰ পৰা যিটো ওচৰত নিয়াৰেষ্ট ষ্টেচন পানবাং বুলি, পানবাঙত প্ৰায় আধাৰ কাৰ্ডেদি 24 ঘণ্টা কটাব পাৰিব। তাত থকা লোৱা খোৱা সুবিধা আছে। যদি কোনোবাই বিচাৰে যে মানাস আৰু পানবাঙত থাকিম, তো তেতিয়াহ'লে সেইটো কাৰণে খুব ভাল খবৰ আমাৰ কাৰণে। পৰ্যটকৰ লগত যিখিনি জড়িত ব্যক্তি মানাসতো থাকিব পাৰিব আৰু ভূটানতো এক ৰাতি থাকিব পাৰিব। হাতী বা এলিফেণ্ট চাফাৰী, ৰিভাৰ ৰাফটিং, জীপ চাফাৰী গোটেইখিনি এক্টিভিটি আছে। আৰু বাহিৰত আমাৰ যিটো বনভোজস্থলী আছে তাত ব'টিং হয়, সেইটো বহুত ভাল এটা এক্টিভিটি গেষ্টৰ কাৰণে। এলিফেণ্ট শ্ব' হয়, হাতী খোৱা ধোৱা বা গা ধোৱা যিটো এটা প্ৰচেছ, সেইটো এলিফেণ্ট শ্ব' বুলি কওঁ আমি, সেইটো ইয়াৰ পৰা পৰ্যটকে চাব পাৰে।